কৃষ্ণ জয়গুৰু শংকৰ। এয়া আজি তিনিচুকীয়া জিলা শাখাৰ শংকৰজ্যোতি আঞ্চলিক শাখাৰ আজি প্ৰাথমিক শংকৰজ্যোতি আঞ্চলিকৰ প্ৰাথমিকৰ পৰা আই মাতৃ আহি আমাৰ ঘৰত আজি এই মিঠৈ বনোৱা কাৰ্যসূচী আৰম্ভ হৈছে ইতিমধ্যে। আৰু যিহেতু কালি আমাৰ জিলাত মানে আমাৰে আঞ্চলিকত কি আছে কালি ভাওনা ন? ভাওনা হ'ব আমাৰ আঞ্চলিক শাখাত, জিলা ভিত্তিত ভাওনা হ'ব আৰু গুৰু জয়ন্তী উপলক্ষে। এই গতিকে আজি আমাৰ ঘৰত এই প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি মিঠৈ বনোৱা কাৰ্যসূচী আৰম্ভ হৈছে। এফালে এয়া গুড় পিঠা, এয়া লাডু। এইটো মিঠৈটো কেনেকৈ বনাইছে? এইটো কেনেকৈ বনাইছে? পগাই পেলাই তাত জালুক ঘিউ দিয়া হৈছে। তাৰ পাছত পিঠাগুড়ি সনা হৈছে। পিঠাগুড়ি সানি লাডু মুঠি মুঠি কৰি লাডু বনাইছে। এতিয়ালৈকে কিমানমান বনোৱা হৈছে? এতিয়ালৈকে আমি 400 বৰ্তমান হৈছে। আৰু কিমান বনাব? 1500 মিঠৈ বনাম আমি। 1500 আজি। কৃষ্ণ আজি আমাৰ বহুত ভাল লাগিছে। আমি যিহেতু কাইলৈ আমি ভকত বাপসকলক আমি সেৱা কৰিবৰ কাৰণে আমি আমাৰ গৃহতে আজি আমি বনাইছোঁ। গতিকে আমাৰ আজি বহুত ভাল লাগিছে। আমি কাইলৈ ভাওনা চাবলৈও যাম, লগতে আমি পকা মিঠৈৰ লগত চাহো খাম। সমস্ত বাপ খাই জালুকীয়া চাহ। কিবা অনুভৱ ক'ব নেকি? মিঠৈ বনাই কেনেকুৱা লাগিছে আপোনালোকৰ? কিবা ভাল লাগিছে মিঠৈ বনাই। হয়, আই বাপ সমস্ত সকলোৱে আহিব কালিলৈ ভাওনা চাবলৈ। ভাওনা চাওঁতে পকা মিঠৈ চাহ, জালুকীয়া চাহ পাম। কৃষ্ণ আমাৰ বাপ সকলো ইয়াত আছে। ব্লগ লাইফ কিবা কৈ দিয়ক, কিবা এটা কৈ দিয়ক। আমাৰ অহাকালিলৈ 6 তাৰিখে ভাওনা ভাগ আছে। ভাওনা ভাগৰ কাৰণে আমাৰ চাহৰ ব্যৱস্থাটোৰ কাৰণে আইসকলে প্ৰস্তুতি চলাইছে, মিঠৈকে আদি কৰি। গতিকেলৈ আমি আমাৰ ফালৰ পৰা হয় এই মিঠৈ ভাগৰ সম্পূৰ্ণ দায়িত্বভাগ আমাৰ নাথ বাপে লৈছে। গতিকে নাথ বাপৰ কৃপাতে আমাৰ ভকতে চাহ খাবলৈ পাব আৰু।